হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ এই এডি বেচিক নলেজ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ ৰেজনিঙৰ পাৰ্ট 2 ভাগৰ 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ, যিকেইটা পৰীক্ষাত বাৰে বাৰে আহি থাকে আৰু অসমৰ বিভিন্ন ধৰণৰ এক্সামত এই প্ৰশ্নকেইটা আহি থকা দেখা যায়। মই ৰেজনিঙৰ আগৰ পাৰ্ট 1 ভিডিঅ'টো আপোনালোকৰ মাজলৈ নাম্বাৰ ছিৰিজৰ 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছিলোঁ। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে চাব, আৰু যদি এতিয়ালৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। এতিয়া আহক আজিৰ প্ৰশ্নকেইটালৈ। কুৱেশ্যন নম্বৰ 11। এই ছিৰিজটো হৈছে 1, 3, 4, 7, 11, 18, 29। ইয়াতে আমি দেখা পাওঁ যে এই ছিৰিজটো ঊৰ্ধ্বক্ৰমত আছে, গতিকে আমি ইয়াতে কিমান যোগ কৰা হৈছে সেইটো চাম। প্ৰথমতে আমি যদি চাওঁ 1ৰ লগত কিমান যোগ কৰিলে আমি 3 পাওঁ, 2 যোগ কৰিলে। আকৌ 3ৰ লগত আমি কিমান যোগ কৰিলে 4 পাওঁ, 3ৰ লগত 1 যোগ কৰিলে আমি 4 পাওঁ। আকৌ 4ৰ লগত কিমান যোগ কৰিলে আমি 7 পাওঁ, 4ৰ লগত 3 যোগ কৰিলে 7 পাওঁ। এনেকৈ যদি আমি ভালদৰে চাওঁ তেতিয়াহ'লে আমি যদি যিটো সংখ্যা আমি উলিয়াব লাগে সেই সংখ্যাটোৰ আগৰ সংখ্যাটো যদি যোগ কৰি দিওঁ তেতিয়াহ'লে আমি সেই সংখ্যাটো পোৱা যায়। যেনেকৈ ধৰা 4 উলিয়াব লাগিলে আমি 3 আৰু 1টো যোগ কৰি দিব লাগিব। আকৌ 7 পাব লাগিলে 3 + 4 কৰি দিলে আমি 7 পাওঁ। আকৌ 11 পাব লাগিলে 7 + 4। ঠিক সেইদৰে আমি 29ৰ পিছৰ সংখ্যাটো পাব লাগিলে 29 + 18 যোগ কৰিব লাগিব। 29 + 18 যোগ কৰিলে এনচাৰটো হ'ব 47। এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 12। এই নাম্বাৰ ছিৰিজটো দিয়া আছে 975, 864, 753, 642। ইয়াৰে পিছৰ সংখ্যাটো আমাক উলিয়াব দিছে। ইয়াতে আমি যদি চাওঁ এই ছিৰিজটো অৰ্ধক্ৰমত আছে, গতিকে আমি প্ৰথম সংখ্যাটোৰ পৰা দ্বিতীয় সংখ্যাটো পাবলৈ বিয়োগ কৰিব লাগিব। গতিকে প্ৰথম সংখ্যাটোৰ পৰা দ্বিতীয় সংখ্যাটো বিয়োগ কৰিলে আমি কিমান পাওঁ চাম। যদি আমি বিয়োগ কৰোঁ তেতিয়াহ'লে আমি পাওঁ 111। ঠিক সেইদৰে ছেকেণ্ডটোৰ পৰা থাৰ্ডটো পাব লাগিলে আমি 111 বিয়োগ কৰিব লাগিব। আকৌ থাৰ্ডটোৰ পৰা ফ'ৰ্থ সংখ্যাটো পাব লাগিলে আমি 111 বিয়োগ কৰিব লাগিব। গতিকে আমি গম পালোঁ যে এই গোটেইকেইটাতে 111 বিয়োগ কৰি যোৱা হৈছে। গতিকে আমি 642ৰ পৰা 111 বিয়োগ কৰিলে কিমান পাওঁ সেইটো উলিয়াব লাগিব। 642ৰ পৰা 111 বিয়োগ কৰিলে এনচাৰটো হ'ব 531। গতিকে এনচাৰটো হ'ব চি। এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 13। এই ছিৰিজটো হৈছে 8, 24, 12, তাৰপিছৰ সংখ্যাটো 9, 18, 54। আমাক প্ৰশ্নবোধক চিন দিয়া সংখ্যাটো উলিয়াব দিছে। যদি আমি চাওঁ 8ৰ পিছৰ সংখ্যাটো আছে 24, গতিকে বহুত ডাঙৰ সংখ্যা আছে। গতিকে আমি 8ৰ লগত কিমান পূৰণ কৰিলে আমি 24 পাওঁ সেইটো চাব লাগিব। 8ৰ লগত আমি 3 পূৰণ কৰিলে 24 পাওঁ। আকৌ 24ৰ পৰা 12 পাব লাগিলে আমি 24ক ডিভাইড কৰিব লাগিব। কিহেৰে ডিভাইড কৰিম? 2ৰে ডিভাইড কৰিব লাগিব। 24ক যদি আমি 2ৰে ডিভাইড কৰি দিওঁ তেতিয়াহ'লে 12 পাওঁ। আকৌ 12ৰ লগত কিমান পূৰণ কৰিলে আমি তাৰ পিছৰ সংখ্যাটো পাম সেইটো উলিয়াব লাগিব। আকৌ সেই যিটো সংখ্যা পাম আমি সেই সংখ্যাটোৰ পিছৰ সংখ্যাটোৰ পাব লাগিলে 18 হ'ব। এই 18 সংখ্যাটো পাব লাগিলে আমি আকৌ ডিভাইড কৰিব লাগিব। আকৌ 18ৰ লগত 3 পূৰণ কৰিব লাগিব। 3 পূৰণ কৰিলে আমি 54 পাম। গতিকে আমি গম পালোঁ যে প্ৰথমতে 3ৰে পূৰণ কৰিব লাগে, তাৰপিছত আকৌ 2ৰে হৰণ কৰিব লাগে। ঠিক সেইদৰে যদি আমি এনেকৈ প্ৰথমতে পূৰণ কৰি যাওঁ আৰু তাৰপিছত হৰণ কৰি যাওঁ তেতিয়াহ'লে 12ৰ পিছৰ সংখ্যাটো পাব লাগিলে আমি 12ৰ লগত 3 পূৰণ কৰিব লাগিব, আৰু 12ৰ লগত 3 পূৰণ কৰিলে এনচাৰটো হ'ব 36। এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 14। এই ছিৰিজটো দিয়া আছে 9, 61, 52, 63, 94, আৰু আমাক ইয়াৰে পিছৰ সংখ্যাটো উলিয়াব দিছে। আমি এই ছিৰিজটোত থকা সংখ্যাকেইটা ওলোটাই চাব লাগিব। যেনেকৈ 9টো আমি ওলোটাব নোৱাৰোঁ, গতিকে 9টো 9এ হ'ব। 9ৰ বৰ্গমূল হ'ব 3। ঠিক সেইদৰে 61টো যদি ওলোটাই দিওঁ তেতিয়াহ'লে হ'ব 16। 16ৰ বৰ্গমূল হ'ল 4। ঠিক সেইদৰে 52ক যদি আমি ওলোটাই দিওঁ তেতিয়াহ'লে হ'ব 25। 25ৰ বৰ্গমূল হ'ব 5। আকৌ 66 যদি ওলোটাই দিওঁ তেতিয়াহ'লে হ'ব 36, আৰু 36ৰ বৰ্গমূল হ'ব 6। ঠিক সেইদৰে 94টো যদি ওলোটাই দিওঁ তেতিয়াহ'লে 94টো ওলোটাই দিলে হ'ব 49। 49ৰ বৰ্গমূল হ'ব 7। গতিকে আমি গম পালোঁ যে এই ছিৰিজটোত 3, 4, 5, 6, 7 এই চিৰিয়েলি সংখ্যাকেইটাৰ বৰ্গ উলিয়াই সংখ্যাকেইটা ওলোটাই দিয়া হৈছে। গতিকে আমি 94ৰ পিছৰ সংখ্যাটো পাব লাগিলে আমি 8ৰ বৰ্গ উলিয়াই সংখ্যাটো ওলোটাই দিব লাগিব, আৰু 8ৰ বৰ্গ হৈছে 64। গতিকে 64টো ওলোটাই দিলে এনচাৰটো হ'ব 46। এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 15। এই ছিৰিজটো হৈছে 5, 17, 37, 65, তাৰপিছৰ সংখ্যাটো নাই, তাৰপিছৰ সংখ্যাটো দি আছে 145। যদি আমি চাওঁ এই ছিৰিজটোত গোটেইকেইটা সংখ্যাৰ পৰা 1 বিয়োগ কৰি চাওঁ তেতিয়াহ'লে হ'ব 4, 16, 36, 64 আৰু 144। গতিকে আমি এই সংখ্যাবোৰৰ বৰ্গ উলিয়াব পাৰোঁ। যেনেকৈ 4ৰ বৰ্গমূল 2, 16ৰ বৰ্গমূল 4,
36 বর্গমূল 6, 64 বর্গমূল 8, 144 বর্গমূল 12। যদি আমি ভালদৰে চাওঁ তেতিয়াহ'লে গম পালোঁ যে 4, 6, 8 তাৰপিছত আমাৰ 10 হ'ব, তাৰপিছত 12। গতিকে আমি এই সংখ্যাবোৰৰ বৰ্গ উলিয়াই 1 যোগ কৰিলে আমি সংখ্যাকেইটা পাম। গতিকে আমি 64 পিছৰ সংখ্যাটো পাবলৈ আমি 10 স্কুৱেৰ কৰি তাৰ লগত 1 যোগ কৰিব লাগিব। গতিকে 10 স্কুৱেৰ ইকুৱেল টু 100 প্লাছ 1 ইকুৱেল টু 101। গতিকে এনচাৰটো হ'ব ডি 101। কুৱেশ্যন নম্বৰ 16। এই চিৰিজটো দিয়া আছে 0, 4, 18, 48। ইয়াৰে পিছৰ সংখ্যাটো দিয়া নাই, তাৰপিছত দিয়া আছে 180। এই চিৰিজটো যদি আমি চাওঁ, এই চিৰিজটো ঊৰ্ধ্বক্ৰমত আছে যদিও আমি এই সংখ্যাকেইটা উলিয়াব লাগিলে প্ৰথমতে আমি কি কৰিব লাগিব, 0 ইনটু 1 স্কুৱেৰ ইকুৱেল টু 0, আকৌ 1 ইনটু 2 স্কুৱেৰ ইকুৱেল টু 4, আকৌ 2 ইনটু 3 স্কুৱেৰ ইকুৱেল টু 2 ইনটু 9 ইকুৱেল 18, আকৌ 3 ইনটু 4 স্কুৱেৰ ইকুৱেল টু 48, আকৌ 4 ইনটু 5 স্কুৱেৰ ইকুৱেল টু যিমান আমাৰ সেইটো সংখ্যাটো পাম, আকৌ 5 ইনটু 6 স্কুৱেৰ ইকুৱেল টু 180। এনেকৈ আমি সংখ্যাকেইটা উলিয়াব পাৰিম। এতিয়া আমি যিটো সংখ্যা প্ৰশ্নবোৰক দিয়া আছে সেই সংখ্যাটো আমি উলিয়াব লাগে। সেই সংখ্যাটো পাবলৈ আমি 4 ইনটু 5 স্কুৱেৰ ইকুৱেল টু কিমান হয় সেইটো উলিয়াব লাগিব। 4 ইনটু 5 স্কুৱেৰ ইকুৱেল টু হ'ব 100। গতিকে শুদ্ধ এনচাৰটো হ'ব ডি 100। নেক্সট কুৱেশ্যন নম্বৰ 17। এই চিৰিজটো দিয়া আছে 7, 9, 13, 21, 37। ইয়াৰে পিছৰ সংখ্যাটো আমাক উলিয়াব দিছে। যদি আমি এই চিৰিজটো ভালকৈ চাওঁ, এই চিৰিজটো ঊৰ্ধ্বক্ৰমত আছে। গতিকে আমি এই চিৰিজটোত কিমান যোগ কৰা হৈছে সেইটো চাব লাগিব। গতিকে 7ৰ লগত কিমান যোগ কৰিলে আমি 9 পাওঁ, 2 যোগ কৰিলে আকৌ 9ৰ লগত কিমান যোগ কৰিলে আমি 20 পাওঁ, 4 যোগ কৰিলে আকৌ 13ৰ লগত কিমান যোগ কৰিলে আমি 21 পাওঁ, 8 যোগ কৰিলে আকৌ 21ৰ লগত 37 পাব লাগিলে আমি কিমান যোগ কৰিব লাগিব, 16। এতিয়া এনেকৈ আমি যোগ কৰি যাব লাগিব। এতিয়া 37ৰ পিছৰ সংখ্যাটো পাব লাগিলে আমি কিমান যোগ কৰিব লাগিব সেইটো উলিয়াব লাগে। যদি আমি চাওঁ প্ৰথমতে 2 যোগ কৰা হৈছে, তাৰপিছত 4, তাৰপিছত 8, তাৰপিছত 16, অৰ্থাৎ আমি গম পালোঁ যে সংখ্যাকেইটা দুগুণ কৰি গৈ থকা হৈছে। গতিকে আমি 37ৰ পিছৰ সংখ্যাটো পাব লাগিলে আমি 37ৰ লগত 16ক দুগুণ কৰি যিটো সংখ্যা পাওঁ সেই সংখ্যাটো যোগ কৰিব লাগিব। গতিকে আমি 37ৰ লগত 32 যোগ কৰিলে পাওঁ 69। গতিকে শুদ্ধ এনচাৰটো হ'ব চি 69। এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 18। এই চিৰিজটো দিয়া আছে 3, 4, 7, 11, 18, 29। ইয়াৰে পিছৰ সংখ্যাটো উলিয়াব লাগে। যদি আমি চাওঁ এই চিৰিজটো ঊৰ্ধ্বক্ৰমত আছে, গতিকে ইয়াতে কিমান যোগ কৰা হৈছে সেইটো চাম আমি। গতিকে 3ৰ লগত কিমান যোগ কৰিলে আমি 4 পাওঁ, 3ৰ লগত 1 যোগ কৰিলে আমি 4 পাওঁ, 4ৰ লগত কিমান যোগ কৰিলে আমি 7 পাওঁ, 3 যোগ কৰিলে আকৌ 7ৰ লগত 4 যোগ কৰিলে আমি 11 পাওঁ, 11ৰ লগত আকৌ 7 যোগ কৰিলে আমি 18 পাওঁ, 18ৰ লগত আকৌ 11 যোগ কৰিলে আমি 29 পাওঁ। অৰ্থাৎ যিটো সংখ্যা আমি উলিয়াব লাগে সেই সংখ্যাটোৰ আগৰ সংখ্যা দুটা যোগ কৰি আমি তাৰ পিছৰ সংখ্যাটো পাওঁ। গতিকে আমি 29ৰ পিছৰ সংখ্যাটো পাব লাগিলে 18 প্লাছ 29 কৰিব লাগিব, আৰু 18 প্লাছ 29 কৰিলে এনচাৰটো হ'ব 47। গতিকে শুদ্ধ এনচাৰটো হ'ব ডি 47। নেক্সট কুৱেশ্যন নম্বৰ 19। এই চিৰিজটো দিয়া আছে 9, 8, 10, 16, 11। তাৰপিছৰ সংখ্যাটো দিয়া নাই, 12, 64। এতিয়া আমি প্ৰশ্নবোৰক দিয়া সংখ্যাটো উলিয়াব লাগে। এই চিৰিজটো যদি আমি ভালদৰে চাওঁ তেতিয়াহ'লে দেখা পাওঁ যে ফাৰ্ষ্ট সংখ্যাটো আছে 9, তাৰপিছত 3 নম্বৰ সংখ্যাটো আছে 10। 9ৰ লগত যদি আমি 1 যোগ কৰি দিওঁ তেতিয়াহ'লে 3 নম্বৰ সংখ্যাটো 10 পাওঁ। ঠিক এইদৰে যদি আমি 3 নম্বৰ সংখ্যাটো 10ৰ লগত যদি 1 যোগ কৰি দিওঁ আকৌ 5 নম্বৰ সংখ্যাটো 11 পাওঁ। ঠিক এইদৰে 11ৰ লগত যদি আকৌ 1 যোগ কৰি দিওঁ তেতিয়াহ'লে 7 নম্বৰ সংখ্যাটো 12 পাওঁ। এনেকৈ আমি 1 যোগ কৰি গৈ থাকিলে সংখ্যাকেইটা পাম। এতিয়া যদি আমি চাওঁ ছেকেণ্ড নম্বৰ সংখ্যাটো, তেতিয়াহ'লে ছেকেণ্ড নম্বৰ সংখ্যাটোৰ লগত যদি আমি 2 পূৰণ কৰি দিওঁ, 8 দুগুণ 16 হ'ব 16, অৰ্থাৎ ফ'ৰ্থ সংখ্যাটো পাম। এতিয়া ফ'ৰ্থ সংখ্যাটো পোৱাৰ পিছত যদি আমি ফ'ৰ্থ সংখ্যাটোৰ লগত যদি আকৌ 2 পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি 32 পাম। আকৌ 32ৰ লগত যদি আমি 2 পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি 64 পাম। গতিকে আমি গম পালোঁ যে প্ৰথম সংখ্যাটোৰ লগত 1 যোগ কৰি যাব লাগিব আৰু ছেকেণ্ড সংখ্যাটোৰ লগত আমি দুগুণ পূৰণ কৰি যাব লাগিব। গতিকে আমি গম পালোঁ যে শুদ্ধ এনচাৰটো হ'ব ডি 32। নেক্সট কুৱেশ্যন নম্বৰ 20। এই চিৰিজটো দিয়া আছে 14, 19, 29, 49, 89। ইয়াৰে পিছৰ সংখ্যাটো আমাক উলিয়াব দিছে। যদি আমি এই চিৰিজটো চাওঁ, এই চিৰিজটো ঊৰ্ধ্বক্ৰমত আছে। গতিকে আমি এই চিৰিজটোৰ লগত কিমান যোগ কৰাইছে সেইটো চাম। প্ৰথমতে যদি আমি চাওঁ যে 14ৰ লগত কিমান যোগ কৰিলে আমি 19 পাওঁ, আমি 14ৰ লগত 5 যোগ কৰিলে আমি 19 পাওঁ, আকৌ 19ৰ লগত কিমান যোগ কৰিলে আমি 29 পাওঁ, আকৌ 19ৰ লগত আমি 10 যোগ কৰিলে 29 পাওঁ। এনেকৈ আমি যদি চাওঁ 29ৰ লগত আকৌ 20 যোগ কৰিলে আমি 49 পাওঁ, আকৌ 49ৰ লগত আকৌ আমি
40 যোগ কৰিলে 89 পাওঁ। এতিয়া আমি ইয়াৰ পিছৰ সংখ্যাটো উলিয়াব লাগিলে কিমান যোগ কৰিব লাগিব সেইটো উলিয়াব লাগে। প্ৰথমতে আমি 5 যোগ কৰিছোঁ, তাৰপিছত 10, তাৰপিছত 20, তাৰপিছত 40, অৰ্থাৎ আমি এই সংখ্যাকেইটা দুগুণ কৰি গৈ থাকিব লাগিব। গতিকে আমি 18ৰ পিছৰ সংখ্যাটো উলিয়াব লাগিলে 40ক দুগুণ কৰি যিমান পাওঁ সেইটো সংখ্যাৰে 18ৰ লগত যোগ কৰিব লাগিব। গতিকে 40ক দুগুণ কৰিলে আমি পাওঁ 80, গতিকে 89ৰ লগত আমি 80 যোগ কৰি দিলে যিমান পাওঁ সেইটোৱে হ'ব শুদ্ধ এনচাৰ। গতিকে আমি 89ৰ লগত 80 যোগ কৰিলে পাওঁ 169, গতিকে শুদ্ধ এনচাৰটো হ'ব 169 ডি। বন্ধুসকল, আজিলৈ এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।